স্যার অন্য এটা প্রসঙ্গ উচ্ছেদ চলি আছে গোৱালপাৰাকে ধৰি বিভিন্ন স্থানত আৰু গুৱাহাটী মহানগৰীত দেখা গৈছে যে বৰচলাকে ধৰি বিভিন্ন স্থানত এতিয়া বেদখল হৈ আছে। চক এটা কথা যে বহুত জায়গাতো বেদখল আছে, কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি। আপোনালোকে কৰিব, গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব? যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰো, তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ, আমি তলৰ পৰা কাটিম। তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক? এটা উচ্ছেদ খতম হৈ গ'ল, দ্বিতীয় আৰু এটা উচ্ছেদ আছে। মই যিটো এছেম্বলিত কৈছিলো ৰাক্ষসিনী পাহাৰ, এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে। ইটোতো চেজ হৈ গ'ল, একো নাই আৰু খুব ধুনীয়া। মই যাম 2 এদিনতে, আপোনালোকে ওলাব। সেই যিখন বিল হৰচিলা বিল, দীপৰ বিলতকৈ ডাঙৰ, তাত মানুহ বহি লৈছিল। 1500 বিঘাৰ এখন বিল, তাতে মানুহ সোমাই লৈছিল। গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে। আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি। জান, বিল, জুৰি, এটা উচ্ছেদ খতম হৈ গ'ল, দ্বিতীয় আৰু এটা উচ্ছেদ আছে। মই যিটো এছেম্বলিত কৈছিলো ৰাক্ষসিনী পাহাৰ, এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে। ইটোতো চেজ হৈ গ'ল, একো নাই আৰু খুব ধুনীয়া। মই যাম 2 এদিনতে, আপোনালোকে ওলাব। সেই যিখন বিল হৰচিলা বিল, দীপৰ বিলতকৈ ডাঙৰ, তাত মানুহ বহি লৈছিল। 1500 বিঘাৰ এখন বিল, তাতে মানুহ সোমাই লৈছিল। গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে। আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি। জান, বিল, জুৰি,